ভিতৰত লেটিনটো বহি হাগিব জানিলেহে বুঢ়ী আকৌ গোটেই লেটিনটো ওপৰতে উঠি থাকে নহয় আকৌ আমাৰ ইংলিছ লেটিনটো আৰু লেটিনটো উল্টাকেহে বহি হাগে সেইকাৰণে বাহিৰলৈকে লৈ গ'লো আৰু বাহিৰৰ পুৰণা লেটিনকেইটাতে বোলো সেই লেটিন কৰিব বুলি আৰু তেওঁ নিজেও পিছত বাহিৰলৈকে যাব ভাল পায় এইটোত যে বহিব নাজানে উঠিবই পাই গা চা ধুইয়ে চাগে বুইছা গৈ সেই চাহ বনাওঁগে চবলৈকে যা গা ধুইলৈকে যা মই চাহ কাপ পাতোঁগে দেই কি হল কোৱাচোন কি হল মায়ে গোটেই বাথৰুমটোত থাকিছে মুঠতে গোটেই বাথৰুমটোত ভৰি দিবলৈও জেগা নাই গোটেই বাথৰুমটোত হাগি গোটেই ফুল বাচি থৈছে এতিয়া কি কৰা আজিতো তেওঁ ল'ৰা ছোৱালীকেইটাও বদনাম দিব নোৱাৰে কালিৰ পৰা তেওঁৱে হাগি আছে ৰবা মাক মাতি আনি সুধিছো বাৰু কিন্তু তেওঁতো আমাৰ বাথৰুমটোলৈতো নাযায় বাৰীৰ পিছফালটোলৈহে যায় সেইবোৰ আমি কি জানো তেওঁ ক'লে যায় তেওঁ ৰাতি চাগে সেই মই শুই থাকিলেও হোৱাৰ পাছত চাগে তেওঁ এদিন বেছিকে লাগিব পায় আমাৰ বাথৰুমটোতে সেই কাম ভাগি কৰি দিছে বুজিছে আৰু সুধিবলৈনো কিটো আছে আমাৰ ইয়াতো কাৰো হাগনি হোৱা নাই তেওঁহে কালিৰ পৰা হাগনি হৈ আছে নহয় আনকালে যে মা ৰাতিপুৱা সোনকালে উঠে আজি যে উঠাই নাই সেইটো পিছে তোমালোকে মন কৰিছানে নাই যোৱা চোৱাগে মা গাটো বেছিকে বেয়া নে কি এনে ঠিক নাই নহয় শুনচোন খাচিছে পুৰি উঠাই না গলে কিনি আকৌ পৰিলে ঐ ভনী আজি সেই শুভ দিনটো অহা নাইতো মোৰ জীৱনলৈ যিটো আশা মই সদায় কৰোঁ বল চাওঁগে কি হৈছে বল হেৰি মই চাই আহিছো দে ৰ'ব মাক সেই গাটো সঁচাকে বেছিকে বেয়া যেন পাইছো তেওঁ বুজিছে বল আজি ভাল খবৰটো পাম লাগিছে ঐ মা উঠ আকৌ গাটো বেছিকেই বেয়া নেকি তোৰ হেৰি মা যিটো অৱস্থা দেখিছো মা নাথাকিব নিচিনাই লাগিছে বুজিছে ঐ মা উঠচোন উঠ হ'ব শুই থাক মা তোক মই সেই ঔষধ আনি দিওঁগে বুজিছ সেই যি দেখিছোঁ সেইটো হস্পিটেললৈ নিব লাগিব নেকি ঠিক নাই বুজিছে ৰাইজ মাৰ গাটো আজি ভাল নাই
তাকেহে হস্পিটেলতে ভৰ্তি কৰি দিওঁগৈ নে কিয়ে নে ভাবিয়ে পোৱা নাই আপোনালোকে যদি আমাৰ চেনেলটো চাই ভাল পাইছে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব দেই সম্পূৰ্ণ শেষলৈকে চাব আমাৰ ভিডিঅ'বোৰ ধন্যবাদ